নমস্কাৰ, ওয়েলকাম টু মাই ইউটিউব চেনেল। আপোনালোকলৈ আগবঢ়াইছোঁ এটি নতুন ৰেচিপি। যদি ৰেচিপিটো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। আজি আপোনালোকলৈ আনিছোঁ মাছৰ চাটনি। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই আদা, নহৰু, নৰসিংহৰ পাত, কেঁচা জলকীয়া মই লৈ লৈছোঁ। এতিয়া কেৰাহীটো মই গৰম হ'ব দিছোঁ। গৰম হৈ গ'ল। এতিয়া মই আদা, নহৰু আৰু জলকীয়াখিনি মই দি লওঁ। এয়া মই দি ল'লোঁ আদা, নহৰু আৰু জলকীয়াখিনি মই দি ল'লোঁ। এতিয়া এইখিনি ভালদৰে ভাজিব। আদা, নহৰু যাতে গোন্ধখিনি গুচি যায়। এয়া মোৰ ভাজি হৈ গ'ল। এতিয়া মই দি ল'ম মিক্সিৰ সাজত। তাৰপিছত এইখিনি মই মাছ দিম। মাছৰ মাথা দিছোঁ, অকণমান নিমখ দি ল'ম। এয়া মই নিমখ দিলোঁ আৰু এই দুখিনি মই বটি ল'ম। হৈ গ'ল বটা আৰু এয়া হৈছে মাছৰ চাটনি। আপোনালোকে ট্ৰাই কৰিব, বহুত সোৱাদ হয়, খাই বহুত টেষ্টি লাগে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব।